আৰু বিশেষকৈ যে মোৰ গল্পবিলাক অসমৰ পাঠক সমাজে জানে, অসমৰ ৰাইজে জানে, বা যিসকলে অসমীয়া ভাষা জানে তেওঁলোকে জানে। কিন্তু মই কাৰ্বি আংলঙৰ কাৰ্বি সমাজখনক, মোৰ নিজৰ কাৰ্বি সমাজখনৰ বিষয়ে যিবিলাক কথা লিখিছোঁ সেই সম্পৰ্কত মানে বিশ্বৰ মানুহবিলাকে জনাৰ কোনো সুবিধা নাই। গতিকে অসমীয়া ভাষাটো যদিও এই চহকী ভাষাটো সমগ্ৰ বিশ্বক সেই কিবা কৰিব নোৱাৰে। গতিকে এই কথাটো খুব ভাল হৈছে যে কাজী তেৰণ পি নিজে ইংৰাজী বিভাগৰ অধ্যাপিকা, গতিকে তেখেতে ৰংমিলি শাৰীখনো ট্ৰেঞ্চলেট কৰিছে, ইংৰাজীলৈ অনুবাদ কৰিছে। আৰু লগে লগে মোৰ যিখিনি চুটি গল্প আছে এই চুটি গল্পৰ বাছি বাছি এই 10টা চুটি গল্প ইংৰাজীলৈ অনুবাদ কৰিছে। আৰু সেই গল্পকেইটাই নিশ্চয় যিসকল অসমীয়া সাহিত্য অধ্যয়ন ক'ব নাজানে তেওঁলোক অন্ততঃ ইংৰাজীৰ মাধ্যমেদি অন্ততঃ মোৰ দৃষ্টিভংগীৰে মই যিটো পাইছোঁ মোৰ সমাজখনৰ, মোৰ কাৰ্বি আংলঙৰ, মোৰ এই পৃথিৱীখনৰ এই কথাবিলাক জানিবৰ কাৰণে বিশ্বৰ ইংৰাজী পাঠক সমাজে এইটো এটা সহায়ক হ'ব, সুবিধা লাভ কৰিব। আৰু সেইকাৰণেই এই যিটো অনুবাদ সাহিত্য ট্ৰেন্সলেশ্যনটো খুব দৰকাৰী। আৰু আজি মোৰ এই যিটো লামেট আৰুংজান এই সাহিত্য ভৱনত এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM মহোদয় তুৰাম ৰমাই বনাই দিয়া এই ঘৰখনত আজি এই চুটি গল্পৰ উইপিং হিলছ এণ্ড আদাৰ শ্বৰ্ট ষ্টৰিজ নামৰ গ্ৰন্থখন আজি উন্মোচন কৰিবলৈ পোৱাটো মোৰ পৰম সৌভাগ্যৰ কথা বুলি ভাবিছোঁ। আৰু ভাবিছোঁ ইয়াৰ মাজেদি মই এখন বহল সমাজ এখন, পাঠক সমাজ এখন সময় নিশ্চয় মোক নিশ্চয় লগ পাব আৰু ময়ো তেওঁলোকৰ মনৰ কথাবিলাক নিশ্চয় গম পাম। এইটোৱে হৈছে আটাইতকৈ ডাঙৰ মানে এই ট্ৰেন্সলেশ্যনৰ এটা ডাঙৰ এটা আশীৰ্বাদ বুলি ভাবিছোঁ।